মই স্বাগতম জনাইছোঁ। আজি বৰ্তমান আমাৰ ঘৰত আছে ইয়াত তিলচতীয়াক মাতিছিলোঁ কালি মানে আজি আমাৰ ঘৰত আহিলে। এতিয়া খানা বনাব লৈছোঁ। বম খানা মানে মাইকে চিঞৰি আছে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, দেৰি নকৰোঁ। দেখিছে নহয় খানা মেইন। এয়া বৰ্তমান গেছ জ্বলাইছোঁ, কেৰাহী পাতিলোঁ। এতিয়া মাংস এয়া পিঁয়াজ কটা হৈ গ'ল, ৰচুন কুটা হৈ গ'ল, হালধি চব ৰেডি হৈ গ'ল। এতিয়া তেল দিম। ৰচুন দিয়া হৈ গ'ল। এতিয়া লুটিয়াই দিম। পিঁয়াজটো অলপ পকাই লওঁ। পকি আছে, অলপ জুইটো বেছি হৈ গৈছে। মাংসটো অলপ জলদি দিব লাগিব। এয়া মাংস দিয়া হৈ গ'ল। এয়া বৰ্তমান পকাই আছে। এয়া বৰ্তমান আলু দিবলৈ লৈছোঁ। আলু দিছোঁ। আলু দিয়া হৈ গ'ল। বৰ্তমান মাংস পকি গ'ল অলপ। এতিয়া দিম তোমাৰ জিৰা গুড়ি, তাৰপিছতে তোমাৰ সেইটো দিলোঁ মিট মছলা, তাৰপিছতে দিলোঁ ধনিয়া পাউডাৰ, তাৰপিছতে দিয়া হ'ব এইটো পিছত। বৰ্তমান সৰু ল'ৰা ছোৱালী আছেতো, খাব নোৱাৰিবতো। বৰ্তমান এইটো দেৰিকৈ দিয়া হ'ব। এতিয়া বৰ্তমান হিলাই দিলোঁ। হিলাই মেলি হৈ গ'ল। এতিয়া বৰ্তমান ঢাকি দিম। অলপ দেৰি পিছতে খানাটো খোৱা আৰম্ভ কৰিম। বন্ধুসকল, এতিয়া আমাৰ বৰ্তমান খানা খাবলৈ হৈ গ'ল। এতিয়া খোৱা আৰম্ভ কৰি দিলোঁ। বৰ্তমান মই এপিচ বৰ্তমান ট্ৰাই কৰি চাওঁ মাংস। এইফালে আছে আমাৰ তিলচতীয়া, এইফালে জীৱন। খানাটো খাই কেনেকুৱা লাগিলে জনাবা দেই। একদম মজা বম খানা, বম মাংস। একদম বহুত তেল আছে দেই মাংসত। খাই বহুত মজা লাগিব। আজি বহুত হাঁহ মাংস খাই হাঁহাইছোঁ। জলকীয়া বহুত পৰিলে, ফুট জলকীয়া দিলে মাইকীজনীয়ে, গমেই নাপালোঁ মই খাওঁতে। এতিয়া একদম হেহাই আছোঁ গৰমত। কাৰেণ্টটো নাই, আলহী আছে ভিতৰত, ফেনৰ সুবিধা নাই বৰ্তমান, গাঁৱৰ জেগা যে। গতিকে ভিডিঅ'টো আজি ইমানতে সামৰিলোঁ। গতিকে নেক্সট ভিডিঅ' আপোনালোকক লগ পাম। বাই বাই।